어떻게 이 법안에 하감없이 우리가 방법을 실시하고 ঐতিক পরিক্রমার যে প্রতিশ্রুতি বাস্তবতা কি আছে বাস্তবিকতে এখন ভারতবর্ষের স্বাধীনতা ৭৫ বছর হল কিন্তু আজিও আজিৰ জাতীয় সকলে মোৰ নিচিনা ৰাজকুমাৰ মৰাণ কেৱল অসম ছাত্ৰ নহয় অনেকৰ মাজত ঐক্য স্থাপন কৰি বলক আমাৰ এই অসমৰ ঐক্যিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত পাৰিম ভূপেন হাজৰিকাৰ নাম কৈ বাস্তৱতে এই সমস্যাৰ প্ৰতি আমি প্ৰত্যয় পাব লাগে এই সমস্যাৰ লগত জড়িত আমি ইয়াৰ নেতৃত্ব দিবৰ কাৰণে আগবাঢ়িব লাগে সেইকাৰণে তাৰ পৰা আহোঁতে মই দেখিছোঁ যেতিয়া মোৰ গাড়ীখন গ্লাছ পাব কৰি দিয়া হ'ল মই লাহে লাহে দেখিছোঁ এই ৰাস্তাৰ কাষে ডিঙিত কোনো মাথাত পাগুৰি বান্ধিছে এখন জাতিৰ অসমৰ হ'ল আৰু যেতিয়া মোক নিমন্ত্ৰণ কৰি আপোনালোকে ইয়াত সম্বৰ্ধনা দিলে আৰু মোৰ বুকুখন বেছি উপন্দি উঠিছিল আৰু যেতিয়া মোক সম্বৰ্ধনা দিছিল মই মাননীয় আজি মুকলি সভাৰ সভাপতি ডাঙৰীয়া নাৰায়ণ প্ৰতাপ বৰুৱাৰ মই ডিঙিলৈকে লাহে তল কৰি চাইছিলোঁ চোৱাৰ পাছত তেখেতৰ ডিঙিত এটা গামোচা লাগি আছে যিখন গামোচা সেইখন মোৰ লগত মিলিছে আৰু এইখন গামোচা এখন ভূমি বহনাৰ পৰা মিচিং জনগোষ্ঠীৰ এজন ব্যক্তি গোলাঘাট জিলাত ব্ৰিটিছৰ পুলিচৰ ডায়েৰী তেওঁৰ নাম লিখিলে যাৰ নাম কমলাবেণী এই কমলাবেণী কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাবে আত্মবলিদান শ্বহীদৰ তালিকাত এই এগাল যুৱকজন তেওঁ কোনো নাছিল নাই গতিকে কেৱল